হেল্ল' এভৰিৱান, আজি হৈছে গৰুৰ বিহু। গৰুৰ বিহুৰ দিনাখনি এনেকৈ ৰাতিপুৱা শুই উঠি পেলাই পৰিৱেশটো ভিডিঅ' কৰি ৰাখিলোঁ। যিহেতু বিহু আৰু বিহু বুলি ক'লে সঁচাকৈ গছে বনে ফুলে সকলোবোৰ ইমান ধুনীয়া হৈ উঠে। সঁচাকৈ মই দেখিলেই মনটো ভাল লাগি যায়। আৰু আমাৰ ঘৰতো এতিয়া গৰু গা ধুৱাবলৈ প্ৰস্তুতি চলিছে। গৰু কেনেকৈ নি পথাৰত গা ধুওৱা হ'ল। তাৰপাছত আইতাই প্ৰসাদ দিছিলে, যিহেতু বিহুৰ দিনাখন এনেকৈ প্ৰসাদ দিয়া হয়। আমি প্ৰসাদ খালোঁ। খাই দুপৰীয়া অকণমান ওলাই গ'লোঁ, দুখনমান ফটো আৰু দুটামান ভিডিঅ' কৰোঁ বুলি। বিহু বুলি ক'লে সঁচাকৈ মনটো খুব ভাল লাগে। আৰু নিজৰ প্ৰিয় সাজযোৰ যদি নিপিন্ধোঁ তেতিয়াহ'লে বিহুৱেই নালাগেচোন। সেইকাৰণে এনেকৈ নিজৰ প্ৰিয় সাজযোৰ পিন্ধি অকণমান বিহু আৰু ভিডিঅ' দুটামান কৰি ৰাখিলোঁ। তাৰপৰা আমি সন্ধ্যা হোৱাৰ আগতে ঘৰলৈ উভতি আহিলোঁ। ঘৰলৈ উভতি আহি যিটো নাহৰ পাত এনেকৈ লিখা পৰম্পৰা ককাৰ দিনৰ পৰাই আছিলে, সেইটো কৰিলোঁ। কাৰণ ককাও যদি আমাৰ মাজত নাই, তথাপিতো আমি এই পৰম্পৰাটো ধৰি ৰাখিছোঁ। আৰু আজিলৈ আহোঁ, ভিডিঅ'বোৰ চাই থাকিব আগলৈ। সকলো ভালে থাকক, সুস্থ থাকক। বাই বাই।